ফাইনেলি ছাৰহঁত এঘণ্টাৰ পিছত আহি পালে। গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। বহুত দিনৰ মূৰত আকৌ এবাৰ ছাৰৰ এছিষ্টেণ্ট কৰিব গৈ আছোঁ। তাকে ৰাতিপুৱাতে যাব ওলালোঁ। আপোনালোকেতো জানে যে মই ক'ৰবাত গ'লে মা প্ৰায় ভাত খুৱাই দিয়ে, তো আজিও মা ভাত খুৱাই দি আছিলে আৰু ভিডিঅ'টো সেইগুলোকে চাই থাকিব, আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া আছোঁ মই আজাৰাৰ ৰাণীগেটৰ ওচৰত। ডিকাথলেনত ছাৰহঁতৰ কিবা অলপ কাম আছিল, সেয়ে মোকো ইয়ালৈকে আহি থাকিব দিলে, মই ইয়ালৈকে আহি থাকিলোঁ। আৰু ডিকাথলেনখন হয়তো বহুতেই চিনি পায় আৰু বহুতেই চিনি নাপায়। আজাৰাৰ ৰাণীগেটৰ ওচৰতে আছে, আপোনালোকে আহিব বিচাৰিলে আহিব পাৰে। আৰু ফাইনেলি ছাৰহঁতো আহি পালে এঘণ্টামানৰ মূৰত। মই এঘণ্টামান তাত ৰৈ দিলোঁ আৰু ইয়াতে কামখিনি কমপ্লিট কৰি কিবা এটা খাই আমিও ছাৰহঁতৰ ৰুমলৈকে আহিলোঁ গণেশগুৰি। অহাকাইলৈ বিয়া আছে 3খনমান, সেয়ে ছাৰহঁতে মোকো মাতি পঠাইছিলে। তো আপোনালোকে ভিডিঅ' আহি আছে, চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'বিলাক ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ফ'ল' কৰি দিব নাপাহৰিব। ধন্যবাদ।